ৰাইজ গুড মৰ্নিং চ' আজি ৰাতিপুৱা এতিয়া বাজিছে 7টা আমি আহিছোঁ পথাৰত আজি তুলিব লাগে কঠীয়া চ' কঠীয়া তুলিবলৈ আমি পথাৰত আহিছোঁ মোৰ লগত আছে দুজন ভাইটি চ' আজি কঠীয়া তুলিম বুলি ভাবিছোঁ গতিকে আজি কঠীয়া তোলাটো গোটেই ভিডিঅ' পথাৰখনৰ দৃশ্য আপোনালোকক দেখাম গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকিব চ' মোৰ লগত আছে এতিয়া মোৰ ভাইটি কিশোৰ তেওঁক সুধিম তুমি ভাইটি ডিম্পু বৰুৱাক চিনি পোৱা নেকি মই ডিম্পু বৰুৱাক চিনি নাপাওঁ ডিম্পু বৰুৱাক চিনি পোৱা এজন ইউটিউবাৰ যে যিজনৰ দুটা চেনেল আছে হয় দুটা চেনেল আছে হা ইউটিউব চোৱা নোচোৱা তুমি ইউটিউব চাওঁ মই হা হয় চাওঁ অসমীয়া ভিডিঅ' অসমীয়া মানে যিবিলাক ইউটিউবাৰ আছে সেইবিলাক গম পোৱা ডিম্পু বৰুৱা বিকাশ চেত্ৰী ইউটিউব চাইছিলোঁ ইউটিউব চাওঁতে মই গম পাইছিলোঁ মানে ডিম্পু বৰুৱাক চিনি পোৱা নে নোপোৱা ডিম্পু বৰুৱাক মানে ইউটিউবত চিনি পোৱা আছিলোঁ পোৱা আছিলা হয় মানে চিনি পোৱা হয় মানে দুটা চেনেল আছে এটা আছে ডিম্পু ব্লগছ এটা আছে ডিম্পু বৰুৱা হয় নহয় মানে তুমি ব্লগ চাইছা না হয় ব্লগ চাইছিলোঁ কেনেকুৱা লাগে ডিম্পু বৰুৱা ব্লগ চাই একদম ভাল লাগে ন ভাল লাগে মোকো একদম ডিম্পু বৰুৱা ব্লগ চাই ভিডিঅ' চাই বহুত ভাল লাগে ডিম্পু বৰুৱা আমাৰ নিচিনা মানে যিবিলাক মানে ইউটিউবাৰ সৰু সৰুৱা যিবিলাকে মানে এতিয়া ইউটিউব চেনেল এটা আৰম্ভ কৰিছে ন সেইসকলৰ বাবে এজন মানে অনুপ্ৰেৰণাদায়ক মানে ইনস্পায়াৰ কৰিব পৰা পাৰ্চন যিজনক তেওঁ আমাৰ কাৰণে হয় গতিকে ডিম্পু বৰুৱাক আমি বহুত ভাল পাওঁ হয় নহয় অসমবাসীৰ বাবে ডিম্পু বৰুৱা গৌৰৱ হয় নহয় অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে সকলোৱে ডিম্পু বৰুৱাক চিনি পায় গতিকে ডিম্পু বৰুৱা আমাৰ কাৰণে গৌৰৱ এতিয়া মোৰ লগত আন এজন ভাই তেওঁকতো মোৰ ব্লগত আপোনালোকে দেখিয়ে পায় সদায় মোৰ ব্লগত দেখিয়ে পায় এওঁ আহি থাকে মোৰ লগৰীয়া মানে ভাইটিয়ে আৰু চ' এখেতক আজি সুধিম ভাইটি তুমি ডিম্পু বৰুৱাক চিনি পোৱা মই ডিম্পু বৰুৱাক চিনি নাপাওঁ বিকাশ চেত্ৰী যিটো গুৱাহাটীৰ আমাক কৰিব লাগে বৰ্তমান আমাৰ অপেনাৰটো গৈছে বেটিং কৰি আছে চাওক অপেনাৰজন এতিয়া বেটিং কৰি আছে আৰু আনজন এজন ৰেডি হৈ আছে ই মানে আউট হ'লে ই যাওঁ আৰু এইটো আউট হ'লে মই যাম গতিকে আমাক মানে প্ৰত্যেকে 50-50 ৰান কৰিব লাগিব গতিকে আপোনালোকে চাই থাকক আমি সেইটো ৰান কৰিবলৈ পাৰিম নে নোৱাৰিম ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব দেই বৰ্তমান সময়ত আমি গ্ৰাউণ্ড মানে খেলপথাৰখনত তিনিজনে নামিছোঁ আৰু তিনিজনে এতিয়া মানে ক্ৰিকেট খেলি আছোঁ বেট কৰি আছোঁ বৰ্তমান সময়ত তিনিজনে একেলগে বেট ধৰি আছোঁ তই কিমান ৰান কৰিলি ভাই ৰান কিমান ৰান কৰিলি 10 ৰান অ' ভাই তই কিমান 6 ৰান তো মই কৰিছোঁ ময়ো 6 ৰান মান কৰিছোঁ আৰু 6 ড্ৰ আছোঁ আৰু ই আছে 10 মানে ই আগত গৈ আছে আৰু এইখিনিত আমি কোন জিকিব পাৰি কোনে জিতিব মানে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু চাই থাকিলে আপোনালোকে গম পাব বুজিছে ই মানে অলপ মানে এনাৰ্জি ড্ৰিংক লৈছে আৰু তো মানে এনাৰ্জি আৰু ভাই কিমান এনাৰ্জি আহে পানীত কমচে কম You played with my
কিয় বাৰিষা কালতো পানী শুকাই যায় যে শুকাই যায় কাৰণটো কি Followed you into the night. Couldn't let you leave once you leave. Oh, nothing left. Come daylight. Come daylight. ওপৰৰ পৰা ওলাইছে বেলি আমাৰ টিলিঙা হৈছে গৰম মানে এতিয়ালৈকেতো ভালে লাগি আছিলে কাম কৰি এতিয়া আমাৰ 12 বাজি যাব নহয় হয় 12 বাজি যাব 12 নহয় 12 বাজি 13 বাজি যাব মান হৈছে তা আৰু 1 ঘন্টা আমি কঠিয়া উঠাব পাৰিম হয়। তাৰ পৰা আমি যাম না ভাত খাব যাম 2টা 3টা বজাত উঠাব পাৰিম মানে এতিয়া মানে 12টা লৈকে কাম কৰিম তাৰ পিছত ভাত খাবলৈ যাম তাৰ পিছত আকৌ 2টা নহয় 3টা বজাত আকৌ আহিম আমি কঠিয়া তুলিব তো আমাৰ মিষ্টাৰ প্ৰাঞ্জল ইয়াতে আছে তো প্ৰাঞ্জল ভাই কেই মুঠা কাটিলিও তই মই 10 মুঠা 10 মুঠা অনলি ই 14 মুঠা মই 8-9 মুঠা কাটিছোঁ মই আৰু 18 মুঠা হ'ল সেই তোৰ 14 নে কিমান মুঠা হৈছে আৰু ইয়াত 10 মোৰ 8 কিমান হ'ল টোটেল 14 10 24 আছে 32 মানে টোটেল 32টা মুঠা হ'ল আমাক লাগে 130টা মান 130 কৰিব পাৰিলে আমি এই মেচখন জিতি যাম তো আপোনালোকে চাই থাকক আমি জিতিব পাৰিম নে নোৱাৰিম এতিয়া বাজিছে 12:30 আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ এতিয়া ঘৰত গৈ ভাত খাম এতিয়া মানে ঘৰলৈ উভতি আহিছো উভতি গৈ আছোঁ আৰু ঘৰলৈ চ' আমাৰ এই প্ৰাঞ্জল ভাই কিমান মুঠা কাটিলা আজি মই 15 15 আকৌ আহিবা নে আহিম পাছবেলা আহিম অ'কে তাৰপিছত কিশোৰ মই আপোনাৰ 20 মুঠা মান কাটিলোঁ আকৌ আহিব লাগিব 2টা বজাত ঘণ্টে 1 ঘণ্টা ৰেষ্ট লৈ কিনে অঁ আৰু